ক'ৰপৰা আহিলি? এই তিনিআলি ফালে ওলাই গৈছিলোঁ। তহঁতৰ খেতি শেষ নে? লাগিব আৰু এদিনমান। আমাৰো একেই, দুদিনমান লাগিব। ঘৰত ৰোৱনী এজনী অকলে যে। তেতিয়াহ'লে এজনী গোটাই নলওঁ কেলে? অহা বছৰলৈ চিন্তা কৰিছোঁ কি হয়। তোক কথা এটা কম, বেয়া পাবি নেকি? নাই কিয় বেয়া পাম, কচোন কি কথা? হেৰি নহয়, তোৰ সেই বৰষাৰ লগত প্ৰেমৰ সম্পৰ্কটো চলি আছেনে প্ৰতাৰণা হ'ল? আছোঁ সম্পৰ্কতে আছোঁ, কিন্তু এই খেতিকেইদিন লগ কৰিব পৰা নাই। কিয় বা সুধিলি? নহয় মানে বৰষাক আজি বেলেগৰ লগত গাড়ীত উঠি যোৱা দেখি। তেতিয়াহ'লে তই হ'ব লাগি থাক, মই যাওঁ। হ'ব যা। ক'ত যায়, কি কৰে, ক'ত থাকে জানো? কোনে? এই ৰাস্তাটো ক'ত যায়নো? তই সেই দিনটো ৰেলগাড়ীৰ দৰে গ'লে আহিব নাজানো? তেনেকৈ নকবি দেই, তইও মোৰ লগতে ঘূৰি ফুৰ। তেনেকৈ নকয় কম কেনেকৈ? জীৱনটো কিবা নচলা পইচাৰ দৰে হ'ল। বুজিছ ল'লে, আমাক ভগৱানে চমুটো লিখা দি লিখি পঠিয়ালে। আমাকনো কি দিলে? এসোপামান বুজা আৰু কলৈকো ওলাই যাব নোৱাৰাকৈ ঘৰখনৰ চিন্তা। হেইত চাল্লা, ধিক্কাৰ এই জীৱন। ব'ল যাওঁ, ব'ল। ঐ উঠ গৰুকেইটা গোহালিতে আছে, ইয়ালৈ কৈ যা। পঢ়ি শুনি বিএ পাছ কৰি চাকৰি এটা গোটাব নোৱাৰিলিয়ে। মা আৰু বাপেৰ টকা সোপা এনেই নষ্ট কৰিলি। মা, তইও যে আৰু ৰাতিপুৱাহে বকিবলৈ পালি। দেৰিলৈকে শুই থাকিলে গালি নোপোৱাকে থাকিব পাৰো নেকি? এদিন যে গালি নপৰাকৈ আছ, ধেৎ চালা। এই মা, তই যে চাকৰি কথা কৈ আছ, আমাৰ নিচিনা দুখীয়া ল'ৰাই বিএ নালাগে এম এ পাছ কৰিলেও চাকৰি নাপায়। তাতে আমি অবিচি, এইখন ৰাজ্যত যি চাকৰি ওলালে আমি জেনেৰেল অবিচি কেইটা শ টকা দিহে এপ্লাই কৰিব লাগে। ST SC কেইটাতো এটকাও দিব নালাগে। আমি জেনেৰেল অবিচি কেইটা কি ব্ৰেণ্ডেড মাল নেকি? মা, আৰু চাকৰি কথা কৈ নাথাকিবি। পথাৰৰ মাটি কেইডৰা আছে নহয়, জীৱনটো তেনেকৈ চলি যাব। ভাত বাঢ়ি থাক, গৰুকেইটা এৰাল দি থৈ আহোঁ। আহিলা? কালি পুখুৰী পাৰলৈ আহিবা বুলি মেছেজ কৰিছিলোঁ নহয়, ৰিপ্লাই নিদিলা যে? মই মোবাইলটো চোৱাই নাছিলোঁ জানা। কালি মায়ে দেহাৰ বাৰী চাই আছে, মই শুই গ'লোঁ। আজি ৰাতিপুৱাহে চাইছোঁ। সেইটো কথা। আজি হঠাৎ মাতিলা যে পুখুৰী পাৰলৈ, কিয়? পথাৰত নামিবৰ পৰা তোমাৰ লগত কথা পাতিবলৈ পোৱা নাই। কথা পাতিব পৰা নাই কি ডাঙৰ কথা, মইতো সদায় তোৰ লগত আছে ন। তেনেহ'লে কথাটো মিছা নেকি? ঐ, কি ভাবিছা? কি কথা ক'ম বুলি ভাবিছা? নাই, তোমালোকৰ খেতি শেষৰ কথাকে। সেইটো কথা। সেই পাগল, ভয় মাৰিবা। লেলে, খন্তে ৰখিলে, ইমান গৰম। গছৰ বহি লোৱা। জানিছ ভক, কলৈকো ওলাই যাব নোৱাৰি, যিহে টিকা ফটা ৰ'দ। বুজিছ লেলে, এইবিলাক চব চৰকাৰী চাই। কাষতে যিমান টানকৈ ৰ'দ দিলেও বতাহ এজাক মাৰে। আজিকালি নতুন চৰকাৰ অহাৰ পৰা বতাহে নোমৰা হ'ল। আবেদন কৰিব লাগিব, বুজিছ ভক। কি আবেদন? আবেদন। তই
চৰকাৰে ইমানবোৰ আঁচনি দি আছে, আমাৰ গাঁৱত নদী এখনো নাই। নদী এখন লাগে বুলি আবেদন জনাম আকৌ। হয় লেলে, তই ঠিকে কৈছ। নদী এখন থকাহেঁতেন গাটো ঠাণ্ডা কৰিব পাৰিলোহেঁতেন। বৰষা এফালে অহা দেখিছিল নেকি? বৰষা এফালে অহাহেঁতেন এই পথাৰবোৰ পানীয়ে উপচি পৰিলে। আৰু বৰষা অহালে আমি কি গছৰ তলত এনেকৈ বহি দিব পাৰিম নেকি? কি যে কথা ক। চালা ঘৰত তেলত কথা পতাই তোমাক ইমান ফোন কৰিছোঁ, ফোনটো কিয় ৰিচিভ কৰা নাই? ঘৰত চবেই আছিলে যে। মানুহ আছে বুলিয়ে মেছেজ এটাতো কৰিব পাৰা ন। সেইবোৰ বাদ দিয়া, মোক সকলো গম পালে তোমাৰ লগত কথা পাতো বুলি। জনাটো কোনো ডাঙৰ কথা নহয়। মইতো ভাল পোৱাৰ নামত অভিনয় নকৰোঁ। তুমি কথাটো বুজাচোন। মোক ঘৰত মানা কৰিছে তোমাৰ লগত কথা পতাটো। এতিয়া মই কি কৰোঁ? তুমি একো কৰিব নালাগে যদি তুমি মোক সঁচা অন্তৰেৰে ভাল পোৱা। কিন্তু ঘৰৰ কথাও যে পেলাব নোৱাৰো। তুমি ঘৰৰ কথা পেলাব নালাগে। তোমাৰ মাত্ৰ হৃদয়খনক এবাৰ সোধা, কিমানজন মানুহৰ জীৱনৰ লগত তুমি সপোন দেখিম বুলি ভাবিছা? যদিহে এজন, তেতিয়াহ'লে ঘৰত বুজোৱাৰ দায়িত্ব মোৰ। যদি বহুজন, তেতিয়াহ'লে হ'ব হ'ব, আৰু একো নক'ব। তুমি যদি মোৰ নোহোৱা, তেতিয়াহ'লে মৰমবোৰ কাৰ বাবে? মৰম বাঢ়ি আহে, এই মৰম কাৰ বাবে জানানে? এই এনেকা কথা আৰু নকবি। মোক ককাই থকা হ'লে তো অলপতে মাৰ খোৱা নাই। হে কিডাল কৰিবহে তোৰ ককায়ে? তোক মিচিং নকয় কি ক'ম? মোক অসমীয়া ক'লে মই কি বেয়া পাওঁ নেকি? তই হে মিচিং ক'লে বেয়া পাওঁ? হে চুপ থাকে, তহঁতি কি এইবোৰ? তহঁতৰ এই জাত পাতৰ বাবে অকল কাজিয়া কৰি থাকিলে অসম উন্নতি নহয়। তহঁতৰ এই জাত পাতৰ কাজিয়াৰ বাবে অসম উন্নতি হোৱা নাই। এফালে হিন্দু মুছলিম, আনফালে নগা মিজু, তহঁতি আকৌ ইয়াত। তহঁতৰ এই কাজিয়া হৈ থাকোঁতে এফালে বাংলাদেশে মাতি ল'লেহি, আৰু দুদিন পাছত চাবি মুখ্যমন্ত্ৰী আসনখনো বাংলাদেশে লৈ। যিদিনালৈকে তহঁতৰ মন মগজু বিকাশ নহ'ব, সিদিনালৈকে এইখন অসম ৰখাটোলৈ গৈ থাকিব। কাৰণ এতিয়া ভূপেন হাজৰিকাই গাই গৈছিল, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাটোলৈ যাব বুলি। চিনিবৰ হ'ল নিজক। আজিৰ পৰা এই জাত পাতৰ লগত আৰু কাজিয়া কৰি নাথাকিবি। দুইটাকে কৈছোঁ, খঙতে বহু কথাই কৈ গ'লো, বেয়া নাপাবি। তোৰ মনে গ'লে মোৰো মনে গ'লে কোনে কি কৰিব পাৰে? কোনেওতো একো কৰিব নোৱাৰে। ব'ল আজি পলাই যাওঁ। মৰম বাঢ়ি আহে, এই মৰম কাৰ বাবে জানানে? জানমণি তোমাৰ বাবে